এখন দেশত মানে এজন ৰজা আছিলে তাৰ মাকৰ পৰীক্ষা কেলা ঘূৰ্ণীয়াকে টকা হাৰিছিলে কি কথা ক'ব আহিছে আপুনি এইবিলাক নমস্কাৰ নমস্কাৰ বহু দিনৰ মূৰত 2 বছৰৰ মূৰত আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ ককা আৰু মই অনুষ্ঠানটো আৰম্ভ কৰিলো ৰ'ব ঠিক আছে ঠিক আছে অনুষ্ঠান আৰম্ভ হৈ গ'ল গামোচা 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 এয়া ককা ইমান খং কিয় কৰোণা এই মই কৰোণা নহয় ৰাজা ৰাজা মিষ্টাৰ ৰাজা কৰোণা কিমান কম মই ৰাজা বুলি আপোনাৰ মোৰতো কৰোণা আকৌ মই এতিয়া কৰোণাক কেলা ভণ্টিক বিয়া পাতিবলৈ বিচাৰি ফুৰিছো শুন কাহিনী কেইটো মানে ককাই মানে এবাৰ বিয়া পাতিব ককা বিয়া পাৰ্টিটো দিয়ক ইয়াত কেলা জাত কেলা টকা লোভত পাৰ্টি ল'বলৈ আহিছ কেলা পাৰ্টি সুধিলো বুলি আপুনি এনেকে কৰিলে যে এনেকে নক'ব দেই কি টকা লোভৰ কথা ক'ব আহিছে ধন আমাৰো আছে বহুত ধন আছে আমাৰ এই তই ধনৰ মোৰ মাত্ৰ জবা মুটি মোক কি কথা কয় অ বুঢ়াটোৱে কি আপুনি অকমান বেছিকে দম দিয়ে অ বুঢ়াটোৰ পৰা মানে মাজতো বেয়া কৰি দিয়ে মানে এইডাল কেলে পিন্ধিছ এইডাল ঠাণ্ডা ককা ঠাণ্ডা লাগিছে সেইকাৰণে পিন্ধিছো খোল এইবোৰ খোল মই আকৌ এতিয়া এইটো পিন্ধাটো আপোনাৰ আপত্তি কি হয় খোল খুলিছো মোক কথা এটা কওকচোন মানুহে কয় মানে আমাৰ দৰ্শকে কৈছে যে শুকুৰ আলিয়ে বোলে আপোনাতকৈ ভাল হিন্দী কয় আপোনাৰ হিন্দী বোলে শুকুৰ আলিতকৈ বেয়া কথাটো কিমান দূৰ সঁচা এই মাত বলো आम परे इसका ले चलेगा वो सब बाद में करो ককাই কি হিন্দী কয় মানে চিৰিয়াছলি কৈছো ককা সকলোতকৈ আপুনি বহুত ভালকৈ হিন্দী ক'ব পাৰিছে বহুত ধুনীয়া হৈছে আপোনাৰ হিন্দী এটা কথা কওকচোন মানে এই মোৰ বিষয়ে কি ক'ব মানে দৰ্শকসকলক মোৰ বিষয়ে দুআষাৰ কৈ দেখোঁ মানে মই মানুহটো কেনেকুৱা চোৰ ডকাইত টকা ঘটা কুকুৰ এটা মাতি লোৱা কেলা ভাত কি কথা ক'ব আহিছে আপুনি এইবিলাক ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ফেষ্টিভেল IPL আৰম্ভ হৈ গৈছে আৰু আপোনালোকৰ সৈতে এটা ডাঙৰ সুযোগ আছে IPLত কিবা এটা ডাঙৰ জিকাৰ এনে আছিলে আপোনালোকক ইনভাইট কৰি ৱেট কৰি প্ৰেডিকশ্যন কৰি আপোনাৰ বহুতো কেছ প্ৰাইজেছ জিকিবলৈ যদিহে আপোনাৰ প্ৰেডিকশ্যন শুদ্ধ হয় এনেকৈ আপুনি প্ৰেডিক্ট কৰিব পাৰে মুম্বাই ভাৰ্চেছ চেন্নাই মেচখনত কোন জিকিব নেক্সট বলত কি হ'ব এক অভাৰত কিমান ৰান হ'বগৈ মেচখনত কেৱল ক্ৰিকেটেই নহয় বহুতো মেচ আছে যেনেকৈ ফুটবল ক্ৰিকেট কাবাডী যিবোৰত আপুনি প্ৰেডিকশ্যন কৰি বহুতো কেছ প্ৰাইজেছ জিকিব পাৰে আৰু ভাল লগা মেচসমূহ আপুনি লাইভো চাব পাৰে হোষ্ট মেচে আপোনালোকক বহুতো গেমৰ অফাৰ কৰে যেনেকৈ কেচিনো গেমছ আণ্ডাৰ বাহাৰ ৰলাৰ 10 পাত্তি কেছেক্স জেটেক্স ইত্যাদি বহুতো ধৰণৰ ইয়াত আপুনি যিকোনো মাধ্যমেৰে ডিপজিট কৰিব পাৰে যেনেকৈ ফোন পে গুগল পে আৰু বিভিন্ন পদ্ধতি বিনা কমিশ্যন আৰু ডিলেট আপোনালোকে ইয়াত আপোনালোকৰ পইচাসমূহ উইথড্ৰ কৰিব পাৰে 24/7 আপোনালোকে কাষ্টমাৰ ছাপোৰ্টো পাই যাব প্ৰম' কোড হেপি ইউজ কৰক আৰু জিকক আপোনালোকে বাইক টি-চাৰ্ট ইত্যাদি বহুতো প্ৰাইজেছ লিংক ডেছক্ৰিপশ্যনত আছে যাওক আৰু আপোনালোকে তাত গৈ খেলক বাৰু যি কি নহওক দৰ্শকসকল আমাৰ লগত কেৱল ককাই নহয় আমাৰ লগত মামাও আছে মাকে আমি প্ৰথমে এটা প্ৰশ্ন কৰিব বিচাৰিছো মামা মানে ককাৰ বিষয়ে আপুনি কি ক'ব মই মদ খুৱাই থকা মানুহৰ লগত কথা নাপাতো যোৱাচোন প্লিজ চব বাদ দিছো সেইবিলাক দৰ্শকসকল আমি এবাৰ আমাৰ অনুষ্ঠানটোৰ নেক্সট ছেগমেণ্টলৈ গৈছো আমি এবাৰ ককাক মানে এটা সাঁথৰ সুধিম ঠিক আছে আৰু সাঁথৰটোৰ উত্তৰ ককাই দিব ঠিক আছে ককা এখন দেশত মানে এজন ৰজা আছিলে তাৰ মাকৰ পৰীক্ষা কেলা ঘূৰ্ণীয়াকে টকা হাৰিছিলে সাঁথৰটো সুধিবই নিদিলে মানে হেৰি আপুনি বাৰু মাল খাই আহিছে নেকি বাৰু আপুনি যিহেতু আমাৰ চেনেলত আগতেও এবাৰ আহিছে আৰু এইবাৰৰ সৈতে দুবাৰ হৈছে আপুনি অহা আমাৰ চেনেলত আহি আপুনি মানে ভাল পায় ন অনুষ্ঠান ভালে নাপায় মানে বাৰু যি কি নহওক ককা থেংক ইউ আপুনি আমাৰ অনুষ্ঠানলৈ অহাৰ কাৰণে থেংক ইউ দেখা পালে আপোনালোকে দৰ্শকসকল আমি আহিছিলোঁ বেলেগ এটা অনুষ্ঠান কৰিবৰ কাৰণে ককাৰ সৈতে সুখ দুখৰ কথা পাতিবৰ কাৰণে কিন্তু ককাই এলোটাই মোকে ডিছ কৰি দিলে মানে বাকী যি কি নহওক আপোনালোকে অনুষ্ঠানটো চাই কেনেকুৱা পালে মতামত এটা দিয়ক আপোনালোকৰ মতামত দিয়ক আৰু লাইক টিপি থৈ যাওক এইটো ইমান অপমান সহ্য কৰিছোঁ আপোনালোকৰ কাৰণে লাইক এটা টিপক কমেণ্টত লিখক কি লিখে লিখক
হেই এই ককা এই অনুষ্ঠান শেষ হ'ল ব'লক এই চাহ একাপ খাই ল'ব वो सब बाद में करो